ঐ সাগৰত পানী লুনিয়া তুমি ভনীতি ধুনীয়া তোমাক দেখিলে জানানে হৈ যায় মন মোৰ ভলিয়া ঐ তিতা তিতা কেৰেলা খালে তুমি বুজিবা ঐ মুখতে ঐ কেনেকুৱা লাগে মই নাজানো মুখতে ঐ কেনেকুৱা লাগে আজি দেখোন বৰ ধুনীয়াকৈ গান এটা গাই দিলি সদায়নো সেই আনৰ গান কিমান গাই থাকিবি হয় সেইটো কাৰণে আজি আৰু নিজে এটা ৰচি কিনে গাইছোঁ আৰু কেনেকুৱা পালে বন্ধু বান্ধৱী ইহঁত জনাব দেই গুড মৰ্ণিং বুলি কলো মই তহঁতে যে নুশুনিলি এতিয়া মজাটো পাবি গুড মৰ্ণিং ছাৰ কি খবৰ তোমালোকৰ ভালনে ছাৰ আমি ভালে আছোঁ বাৰু তেনেহ'লে আজি ক্লাছটো আৰম্ভ কৰি দিওঁ বাৰু তেনেহ'লে প্ৰথম সাৰ্থকে এটা সুধো দেই কচোন মাথা ডাঙৰ হাবিত কান্দে ওলাই নাহে কি হ'ব কচোন এই ছাৰ এইটো একেবাৰে উজু কোঠাখন হ'ব আকৌ কোঠাখন কেলৈ ছাৰ কোঠাখন জানো সেই হাবিত খৰি ফালি থাকিলে জানো সেয়া আৱাজটোহে ওলায় তাত হয় নাই সি ওলাই আহে জানো নাহে নহয় আৱাজটোহে ওলাই আহে অকল কোঠাখন ওলাই নাহে নহয় সেইটো কাৰণে কৈছে আকৌ কোঠাখন বুলি বা আজি পটকে পাৰিলি দেই হৈছে তেনেহ'লে এইবাৰ মদনে কচোন নিমখ কেনেকৈ সৃষ্টি হৈছিল প্ৰথমতে সাগৰতে সৃষ্টি হৈছিল বাৰু কেনেকৈ সাগৰত সৃষ্টি হৈছিল কি ছাৰ আপুনি সেইটোও নাজানে নেকি ইমান বুঢ়া হৈ গ'লগৈ নেজানো নহয় তইহে জানো সেইকাৰণে বুজাই কেনে কচোন দে ক বোপাই ধুনীয়াকৈ বুজাই ক ছাৰ সত্য যুগত যেতিয়া শ্ৰীকৃষ্ণই সেই অমৃত উলিয়াবৰ কাৰণে যে শ্ৰীকৃষ্ণই যে সাগৰত যে মন্থন চলাইছিলে যে অমৃতখিনিৰ কাৰণে তেতিয়া আকৌ সেই অসুৰ আৰু হেৰিয়ে জানো হেৰি কৰা নাই দেৱতাবিলাকে জানো বাট ডাঙৰ সাপ এটা লৈ কিনে জানো পূৰা হেৰিটো ঘূৰোৱা নাছিলে জানো তেতিয়া দিনততো সেই ৰছী চচিত নাছিলে নে সাপটোকে লৈছিলে বাপেকে সেই শিৱৰ লিংগটোত যে একদম পূৰা ঘূৰাই আছিলে যে দেৱতা অসুৰে যে কিমান ঘূৰাব সিহঁতে সদায় কিমান দিন ঘূৰা নাছিলে জানো ছাৰ ঘূৰাই কি হয় যে সিহঁতি একদম পূৰা ঘামি যায় ন সেই ঘামখিনিতে মানে নিমখ হৈছিলে আকৌ কেলৈ মানুহৰ গা পৰা ঘামিলে জানো নিমখ নোলায় জানো সেই নিমখখিনি মানে কি হয় সাগৰৰ পানীত পৰিলে সাগৰৰ পানীত পৰাৰ লগে লগে সাগৰৰ পানীখিনিতো লুণীয়া হৈ গ'ল তেতিয়াও সেই সত্য যুগৰ মানুহখিনিয়ে কি চিন্তা কৰিলে সাগৰৰ পানীখিনিচোন নিমখীয়া মানে নিমখ লাগে আগতেতো মানুহে শাক পাত বনাওঁতে ধৰ নিমখ চিমখ দিব নোৱাৰিছিলে ন তাৰপৰা কি কয় মানুহখিনিয়ে এইখিনি খাই চালে পানীখিনিতো সোৱাদ পালে সেইটো কাৰণে কি কয় সেই চব্জি তব্জি বনালে কি কয় সেই শাকৰ বাচিটা পানীকে উঠাই আনে আৰু চব্জি ঢালি দিয়ে আৰু নিমখীয়া লাগে ন ছাৰ তেতিয়া খাই ভাল পায় আৰু পাছত কি হ'ল ছাৰ পাছত মানুহখিনিয়ে চিন্তা কৰিলে সদায়নো সাগৰৰ পৰা কিমান পানী আনি চব্জি ঢালিব ইফালে এই চব্জি বনাই থাকোঁ মানে সাগৰৰ পৰা পানী আনোগৈ মানেতো জুইয়ে নুমাই থাকে ন তাৰপিছত মানুহখিনিয়ে নতুন এটা বুদ্ধি উলিয়ালে সেই সাগৰৰ পানীখিনি কেনেকৈ মানে ধৰ কিবা গোটা ধৰণৰ বস্তু কৰিব পাৰি নেকি বা বৰফৰ লেখীয়া বা কিবা লেখীয়া কৰিব পাৰি নেকি সেই কথাটো মানুহখিনিয়ে চিন্তা কৰিলে যদি সেনেকুৱা কিবা এটা ব্যৱস্থা কৰে তেতিয়াতো সাগৰৰ পৰা পানী নানিলেও হ'ব না সেইটো কাৰণে চিন্তা কৰিলে মানে ইয়াক যদি আমি কিবা এটা গোটা কৰি কিনে থ'ব পাৰোঁ অন্ততঃ ইয়াক আমি ভাঙি হ'লেও চব্জিত দিব পাৰিম ধৰ চব্জিত দিলে তেতিয়া চোকা হ'ব তেতিয়া মানুহবিলাকে এটা মেচিন তৈয়াৰ কৰিলে যিটো মেচিনত নিমখ বনাব পাৰি মানে পানীখিনি এইফালে ভৰাই দিয়ে সিফালে নিমখ ওলাই যায় সেই তেতিয়াৰ পৰাই নিমখ সৃষ্টি হ'ল ছাৰ বা তোৰ পৰাহে আজি গম পালোঁ দেই প্ৰথম আজি শুনা পালোঁ যে মানুহৰ ঘামৰ পৰাই যে নিমখ সৃষ্টি হয় বুলি অঁ ছাৰ কেলৈ মানুহে কষ্ট কৰিলে গোটেই একদম গাটো হেৰি ওলাই নাযায় নেকি ঘাম গোটেই ঘামখিনিচোন নিমখীয়া সেই নিমখীয়াখিনি আকৌ সেই আগতে মানুহখিনি সেনেকৈ তাত হেৰি কৰি মানে গা চা ধুই দিলে সাগৰত সেই সাগৰ হেৰি লণ্ঠন কৰোঁতে তেতিয়া সেনেকৈহে হেৰি হোৱা নিমখ হোৱা সাগৰখন তাৰপৰা আজিকালি যেনিবা সেই সাগৰৰ পানীখিনি সেই আনি কেনে মেচিনত ভৰাই কেনে নিমখ কৰি দিয়ে যিখিনি নিমখ নিয়ে আমি খাবলৈ পাওঁ ছাৰ নিমখ সেই তেনেকৈহে সৃষ্টি হৈছিলে দে হ'ব দে তেনেহ'লে এইবাৰ বগামূলাই কচোন মাত আছে মানুহ নাই ঘৰ আছে দুৱাৰ নাই কি হ'ব ক'বা ছাৰ ৰেডিঅ'খন হ'ব নেকি বাৰু ৰেডিঅ'খনেতো তেনেকুৱা ভিতৰত কথা পাতি থাকে আৰু বাহিৰৰ পৰাতো একো দৰ্জা চজা নাই ন ৰেডিঅ'খনে হ'ব নেকি ছাৰ বা আজি পটকে পাৰিলি দেই হৈছে ৰেডিঅ'খনে হয় কিন্তু ছাৰ কথা এটা
এই ৰেডিঅ'খনৰ ভিতৰত যে মানুহ কেনেকৈ সোমালে বাৰু মই তাকে চিন্তা কৰি থাকোঁ দেই। ইমান বকি থাকে ভিতৰৰ পৰা, দেখা নাই ৰেডিঅ'খনৰ ভিতৰৰ পৰা? এই মূৰ্খ, ৰেডিঅ'খনৰ ভিতৰত মানুহ নাথাকে নহয়। এইটো এটা আধুনিক যুগৰ টেকন'লজিহে। আচলতে আমি যে সেই ৰেডিঅ'খনত যে কথা শুনি পাওঁ যে, মানে বাতৰি হওক গান হওক কিবা শুনি পাওঁ যে, এই বস্তুটো আমাৰ সেই ওপৰৰ আকাশৰ ছেটেলাইটৰ লগত জড়িত আছে, য'ত নেকি ৰেডিঅ' চেণ্টাৰৰ পৰা তাত যিবিলাক বস্তু মানে গান হওক বা কথা কোৱা সেইবিলাক ৰেকৰ্ড কৰি কেনে সেই ডিভাইচটো ওপৰ মানে হেৰিয়লৈ যায়, ছেটেলাইটলৈ যায়। সেই ছেটেলাইটৰ পৰাই তাৰপৰা এই ৰেডিঅ'লৈ পঠিয়ায়। তেনেকৈহে আমি শুনি পাওঁ। ৰেডিঅ'ৰ ভিতৰত মানুহ নাথাকে নহয় মূৰ্খ। অ' ছাৰ, সেইটো কাৰণে মানে ৰেডিঅ'খনত বকি থাকিলেও কেতিয়াবা মাত লগালেও মাত নিদিয়ে। ঐ মূৰ্খ, ক'ৰ পৰা মাত দিব? মানুহ থাকিলেহে মাত দিব। এইটো বস্তু ছেটেলাইটৰ পৰা দিয়া বস্তুহে। মই আকৌ ভাবিছিলোঁ মানুহ থাকে বুলি, এতিয়াহে গম পালোঁ দেই ছাৰ। আৰু সেই ৰেডিঅ'ৰ ভিতৰত মানুহ সোমাই থাকিলেনো খাবলৈ নাপায় মৰিব সদায় ইমান দিন। আৰু ইমান অকণমান ৰেডিঅ'তনো কেনেকৈ মানুহ সোমাব? তয়ো যে কি যে কথাবিলাক চিন্তা কৰ নহয়, একদম মূৰা চূৰা গৰম কৰি মাৰিবি দেখোন দেই। ছাৰ, কথা এটা নহয়, আগত যে সেই ভগৱানৰ দিনত যে ইমান কাপোৰ যে ধুনীয়া ধুনীয়া পিন্ধে যে, সেই কাপোৰখিনি ক'ত ধুৱে বা? কাপোৰ ধোৱা যে এদিনো দেখি নাপাওঁ যে। কেলৈ মানে সেই আমি ধৰ ৰামায়ণ মহাভাৰত চাওঁতো, সেইবিলাকত দেখোন ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে। সদায় সেই চিৰিয়েলখিনি চাই থাকোঁ, কিন্তু একদিনো যে কাপোৰ যে ধোৱা নেদেখোঁ যে। কিন্তু আকৌ পিছদিনাখন চাবলৈ গ'লে যে আকৌ নতুন কাপোৰে দেখি পাওঁ। কি সিহঁতি সেই কাপোৰ চাপোৰ নোধোৱে নেকি বা ছাৰ? নেজানো দেই মাথা ডাঙৰ, তই যে কি যে কথাবিলাক কওঁ নহয়। সেই ভগৱানৰ দিনতনো কেনেকৈ কাপোৰ ধুইছিলে, কি ধুইছিলে, তেতিয়া আমি জন্ম হোৱা নাই। জন্ম হোৱা হ'লেহে গম পালোঁ হ'লে। কাপোৰ ধোৱাকেই পিন্ধিছিলে নে নোধোৱাকেই পিন্ধিছিলে আমি কেনেকৈ গম পাম হয়? তাকেইতো ছাৰ, কথাটো কিন্তু নোহোৱা নহয় দেই। ময়ো তাকে ভাবোঁ, সেই ভগৱানৰ দিনত যে ইমান ধুনীয়া ধুনীয়া যে কাপোৰ পিন্ধে যে, কি যে কৰিছিলে সিহঁতি কাপোৰবিলাক আমাৰ লেখীয়াকৈ সেই চাবোন দি কিনে ধুইছিলেই নে নধুইছিলেই নে? তেতিয়া কিজানি হয়তো চাবোন নাছিলেই চাগে ন ছাৰ? জানো পাই প্ৰভুহেঁত। মই সেই শ্ৰীকৃষ্ণক ফোন এটা কৰি চাম বাৰু, তাৰপিছত তহঁতক কাইলৈ জনাম দেই। বাৰু তেনেহ'লে এতিয়া বাই বাই। মই সেই কৃষ্ণকে ফোন এটা কৰি চামগৈ। এই ব'ল যাওঁ নে যাওঁ? ছাৰ পলালেই সঁচাকৈ আকৌ দেই বন্ধু বান্ধৱীসকল। কথাটো কিন্তু চিন্তা কৰিবলগীয়া কথা। কিন্তু সেই ভগৱানৰ দিনত যে সঁচাকৈ কাপোৰ কানিবিলাক যে ক'ত ধুইছিলে বাৰু? নে আমাৰ লেখীয়াকৈ তেতিয়া দিনত চাবোন আছিলে জানো? আপোনালোকে কমেণ্ট কৰি জনাবচোন কথাষাৰ। কোনোবাই কিজানি জানে বা। বাৰু সেইবিলাক বাদ দিয়ক, এতিয়া মূল কথালৈ আহোঁ। আমাৰ চেনেলটো কি আপোনালোকে নোচোৱাই হ'ল নেকি বাৰু? লাইক কমেণ্ট একোৱেই নোহোৱা হ'ল যে, ভিউজ একোৱেই নহা হ'ল চাগে। চাব আকৌ আপোনালোকে দুই এটা মাজে মাজে, তেতিয়াহে আমাৰ উৎসাহ বাঢ়িব। বাৰু তেনেহ'লে আজিলৈ আহোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব বুলি। ধন্যবাদ। জয় আই অসম।